নমস্কাৰ, মই পম্পী দিহিঙীয়া। আজি আকৌ কেক বনাওঁ আহকচোন। প্ৰথমতে কেক বনাবলৈ যিখিনি প্ৰয়োজনীয় বস্তু লাগে সকলোবোৰ মিক্স কৰি ল'লোঁ। মিক্স কৰোঁতে সময় প্ৰায় 10ৰ পৰা 15 মিনিট মান লাগিল। সেইবাবে ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ দেই। সকলোবোৰ মিক্স কৰি হোৱাৰ পাছত কেক টিনটোত ভৰাই চচ এটাত পাতি দিলোঁ। 40 মিনিটৰ পাছত উলিয়াই ঠাণ্ডা হ'বলৈ দি মই ক্ৰীমখিনি বিট কৰি লৈছোঁ। ইয়াতে এটা কথা কওঁ দেই, মই এতিয়ালৈ কেক শিকা নাই বাৰু। মোবাইলতে চাই বনাইছোঁ। শিকিম বুলি ভাবিছোঁ বাৰু। শিকাৰ আগতে ঘৰতে নিজে বনাই চাইছোঁ। বৰ ভাল হোৱা নাই, কিন্তু নিজেই কষ্টৰে বনাইছোঁ যিহেতু এইখিনিয়ে মোৰ বাবে যথেষ্ট। আনৰ দৰে মই ভাবিছিলোঁ বহুত ইজি কেক বনাই আইচিং কৰাটো। যেতিয়া নিজে বনাইছোঁ এতিয়াহে বুজিছোঁ সকলো কামেই কঠিন। নিজে ভালকৈ শিকি কৰিব লাগিব। এদিন সকলো কামতে সফল হয়, নহয়নে বাৰু? সঁচা কথা ক'বলৈ গ'লে সোনকালেই বনাইছিলোঁ, কিন্তু আইচিং কৰোঁতে প্ৰায় 2 ঘণ্টামান সময় লাগিল। জানেনে, সমান কৰিবই নোৱাৰোঁ। যোৱাকালিৰ কেকটো বহুত ভাল হৈছিল। আজি মই ভালকৈ নোৱাৰিলোঁ গাইজ। হ'লেও বনাবলৈ চেষ্টা কৰিলোঁ। আজি 2টা কেক বনালোঁ, এটা ডাঙৰ আৰু এটা সৰু। ইমান ভাল নহ'ল যদিও কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব। আজিলৈ ইমানেই, বাই।